Welcome to my channel. আজি ভিন্ন সোৱাদৰ পায়সৰ ৰেচিপি এটা লৈ আহিছোঁ। আহকচোন চাওঁ কেনেকৈ কেৰাহীত এচামুচ ঘি দিছোঁ। তাৰপিছত আগতে তিয়াই থোৱা চাউল একাপৰ 3 ভাগ কৰি এভাগ ধৰক 1.5 মুঠিমান চাউল তাতে দি ভাজি লৈছোঁ। ঠিক পোলাওৰ চাউল যেনেকৈ ভাজি লোৱা হয় ৰংচুৱাকৈ গোল্ডেন ব্ৰাউনকৈ তেনেকৈ মই এই চাউলখিনি ভাজি লৈছোঁ। এতিয়া চাউলখিনি ধুনীয়া কালাৰ এটা আহি পৰিছে, একেবাৰে গোল্ডেন ব্ৰাউন কালাৰ। এতিয়া মই তাত 1.5 লিটাৰমান গাখীৰ দিম। কিন্তু যিহেতু কেৰাহীখন সৰু তাৰ কাৰণে মই 3 বাৰ অলপ অলপকৈ দি যাম। চেণ্টৰ কাৰণে মই এটা এলাইচি দিছোঁ। আপুনি যদি ষ্ট্ৰং বিচাৰে চেণ্ট তেনেহ'লে আৰু 2টামান দি দিব। চাউলখিনি আধা সিজা হোৱাৰ পিছত মই অকণমান নিমখ দিছোঁ। নিমখটো অপশ্যনেল হয়, আপুনি নিদিবও পাৰে। মই নিমখটো অলপকৈ দি দিওঁ কাৰণ টেষ্টটো ভাল আহে। সোৱাদ অনুসাৰে মই চেনি দি দিছোঁ। যিহেতু মই মিঠা কম ভাল পাওঁ তাৰ কাৰণে মিঠা কমকৈ দিছোঁ। আপুনি মিঠা ভাল পালে বেছিকৈ দিব পাৰে। এতিয়া লৰাই থাকিলোঁ যেতিয়ালৈকে গাখীৰখিনি ঘন হৈ নাহে। তাৰপিছত ড্ৰাই ফ্ৰুটছখিনি দি আকৌ কিছু সময় লৰাই থাকিম। চাওক কিমান ধুনীয়া কালাৰ এটা আহি পৰিছে আৰু একেবাৰে ক্ৰীমৰ দৰে হৈ পৰিছে। টেষ্টটো একদম ক্ৰীমি হয় আৰু আপুনি ঘিৰ চেণ্টটো আৰু ষ্ট্ৰং বিচাৰিলে অলপ এচামুচ ঘি দি দিব পাৰে। আৰু এনে চেণ্টটো বহুত ধুনীয়া আহিছে, তথাপিও আপুনি ঘি এচামুচ দি দিব পাৰে। আমাৰ পায়সটো ৰেডি হৈ গৈছে। এতিয়া আমি গৰমে নাইবা ঠাণ্ডা কৰি পৰিৱেশন কৰিব পাৰিম। মোৰ লগত থকাৰ বাবে, মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। আশা কৰোঁ আগলৈ নতুন ভিডিঅ' লৈ আহিলে আপোনালোকে নিশ্চয় ফ'ল' কৰিব। থেংক ইউ।